কৰিছিলে তাই ভিডিঅ'টো আৰু তেতিয়া চকীবোৰ জাপি থোৱা আছিলে যিহেতু এনেকৈ লগাই পেলানি কাপোৰ চাপোৰ চকীত লগাই দিয়া নাছিলে মজাটোতো চব লগাই থোৱা আছে আৰু এয়া আমাৰ কইনা বহা বেখন Hey guys, assalamualaikum, namaskar, welcome back to my YouTube channel. Aশা কৰিছো আপোনালোক সকলো ভালে আছে মই পিছে আপোনালোকৰ আশীৰ্বাদত ভালে আছো আৰু আজি মানে আমাৰ কেকাৰ বিয়া কাইলে বিয়া আৰু আজি তালৈকে যাওঁ বুলো ৰিসেপশন আছে কাইলে তো উলালো এতিয়া তালে যাবলে আৰু এয়া কেকাহটো আহিলে আৰু তাৰপিছত যাওঁ আমি তো চাই থাকক ভিডিঅ'টো তাত আপোনালোকক লগ পাই আছো এয়া এতিয়া বটাইটা ঘৰ পাইছোহি তো পেণ্ডেলটো এয়া সোমাই গৈছোঁ কইনাক ফটোশ্বুট কৰি আছে কইনাই যিটো মেহেন্দি আঁকি আছে এতিয়া তাইৰ ওচৰলৈ যাওঁ ধৰক দেখুৱাওঁগৈ বোলো তাইৰ ওচৰলৈ গৈ মেহেন্দি আৰ্টিষ্ট আহিছে আঁকিবলৈ বিয়াৰ দিনাখনি তামোল চামোল কটা হয় আৰু আমাৰ যিহেতু খাচী আছিলে সেয়া খাচী কাটি আছে আৰু মোৰ মেহেন্দি অঁকা পাল পৰি গ'ল বা এজনী কোনোবা এজনীলৈ আহি কাটি থৈ দিলে যাক মই ধুনীয়াকৈ আঁকি দিলোঁ ৰাতি এতিয়া চবে ভাত খাই আছে খালো আৰু এয়া আমাৰ মায়েও খাই আছে এজনী মোৰ মা আৰু মা চাইডত থকাজনী এজনী বৰমা হয় আৰু মোৰ এইটো বপাই ল'ৰা যিটো এটা তিনিটা ল'ৰা এইটো 2 নম্বৰ হৈছে আৰু কাইলৈ ককায়েকৰ বিয়া মানে বহুত ফূৰ্তি কৰিছে আৰু ডাঙৰটো কাইলৈ আপোনালোকে দেখা পাব যিহেতু সি দৰা হ'ব ন আৰু সৰুটোকো আপোনালোকক দেখুৱাই আছোঁ আৰু এইটো বপাইহঁতৰ চবতকৈ সৰুটো আৰু দৰাটোক আপোনালোকক কাইলৈ দেখুৱাই আছোঁ
গাইজ মানে আমি শুবলৈ বিচনা বিচনা ৰেডি কৰি আছো আমি পকা ধুম ব্লেংকেট লৈ আৰু এইফালে মুচৰি লৈ তই একেকাই পাৰি আছে শুবলৈ মানে ল'লেই চাৰিজনী ধুনীয়াকৈ হৈ যাম আৰু গাইজ আমাৰ হৈ গ'ল ইয়াতে সোমামি এতিয়া ভিতৰত নাছিলে কি গাইজ আমি মানে এতিয়া আৰু গাইজ মানে এটা কথা ক'লে পাহৰি থাকিলোঁ যিহেতু গুড নাইট কালি ৰাতিপুৱা পাইছোঁ আৰু গাইজ মানে আমাৰ টোপনি নাই ৰাতি 3:30 বজাত উঠি ডান্স কৰি আছে চবে